সো হে গাইজ, কি খবৰ আপোনালোকৰ? আশা কৰিছোঁ আপোনালোক সকলোৱে ভালে আছে। আৰু মোৰ ফালৰ পৰা আপোনালোক সকলোকে নতুন বছৰৰ বহুত শুভেচ্ছা জনালোঁ। আপোনালোকৰ বছৰটো ভালে ভালে যাওক, সকলোৱে ভালে ভালে থাকক। আৰু এতিয়া মই আছোঁ গুৱাহাটীত দাদা বৌ ৰুমত, আৰু হঠাতে আমি চানডুবি যোৱা প্লেনিংটো বনাই দিলোঁ। ভাইটি মই বৌ এনেকৈ লগ লাগি। তো ভিডিঅ'টো চাই যাব একদম শেষলৈকে, কি কি কৰোঁ আমি আজি। আৰু আমি একদম পূৰা পিকনিক হিচাপতে যাওঁ। আৰু কচত সিফালে লৈছোঁ আৰু যিখিনি লাগে পিকনিকত যিখিনি বস্তু লাগে সেইখিনি চব লৈ এতিয়া সুমন আহিব বাকী আছে, তো সি আহিলে আমি গুচি। আৰু এয়া একদম পূৰা আমি ডিছ পাতি লৈ লৈছোঁ। আৰু ইয়াতে আছে মাংস, তাৰপাছত ইয়াত আছে দালি, আৰু এয়া ফল মূল, কল, কমলা, আপেল এনেকৈ, আৰু ইয়াৰ আচাৰ আছে, নিমখ আৰু জলকীয়া। তো এইখিনি আমি লৈ লৈছোঁ। যিহেতু বৌৰ মাইনাও যাব, তাইৰ কাৰণে কিবা কাপোৰ আছে, আৰু এয়া কচ লৈছোঁ। ভিতৰত বিচনা চাদৰ এখন আছে। এয়া চব বস্তু ইয়াতে দি দিলোঁ। আৰু আজি সুমন, মই, ভাইটিৰ লগ এটা, আৰু বৌ আৰু মই যাম। আৰু ভাইটিৰ লগজনৰ কথা আমাক সি কোৱা নাছিল, তো ভাত পানী কমেই নেকি অলপমান মাংসটো। আৰু ভাবিছোঁ যদি কমি যায় আৰু ৰাস্তাৰ পৰা লৈ ল'ম আৰু ধাবা এখনত ৰখি কেনে। আমি ইয়াতে অলপ সময় ৰখিছিলোঁ, কিবা পালে সেই জেগাটো নাজানো বাৰু। তো অলপ সময় ৰখিলোঁ, মাইনাৰ বাথৰুম লাগিল বোলে, তো সেইকাৰণে ৰখি দিলোঁ। আৰু এতিয়া ব'লক আকৌ যাওঁ। আৰু এতিয়া এখন ধাবাত ৰখি দিছোঁ ৰাস্তাৰ কাষতে, একাপ চাহো খাই লওঁ লগতে। চাহ খালোঁ, আৰু চাহ খাই ইয়াতে লগতে আমি এটা চিকেন অৰ্ডাৰ দিছোঁ, আৰু লগতে 5টা কণী বইল কৰি লৈছোঁ। মাংস আমাৰ অলপহে হ'ল, সেইকাৰণে ইয়াৰ পৰা লৈ লৈছোঁ এটা। তো এইখিনি লৈ যায় আপোনাক আকৌ দেখাই। ফাইনেলি পালোঁ আহি এতিয়া। আৰু মই আগতেও ইয়াতে আহি পাইছোঁ এবাৰ, আজিৰ পৰা আগতে কলেজত যেতিয়া পঢ়িছিলোঁ তেতিয়াই। আৰু এইটো আচলতে ভূমিকম্পৰ ফলত সৃষ্টি হোৱা এখন বিল হৈছে, আৰু খুব ধুনীয়া ঠাই এখন, আপোনালোকে আহিব পাৰে কেতিয়াবা চাবলৈ। আৰু আমি আহি পাই এতিয়া অলপ জেগাটো চালোঁ, কিন্তু ৰ'দ দি আছে ন, আজি অলপ বেছিকৈ ৰ'দ দিলে, চব ভাবিলোঁ আগতে খায়ে লওঁ। আৰু আমি এনেও ভাতটো খাই আহিছোঁ ৰাতিপুৱা, তেওঁলোকে কি ফল মূল আনিছোঁ, তো এইখিনি খাই লওঁ। আৰু এতিয়া আমি ফল মূলখিনি খাই ল'লোঁ, খাই লৈ ভাবিছোঁ ভাতকেইটাও খায়ে দিওঁ, নহ'লে আমি আকৌ মেলা চাবলৈ যামতো, তো আকৌ দেৰি হ'বও পাৰে। চ' সেইকাৰণে এতিয়া ভাতখিনি যোগাৰ কৰি লওঁ। ভাতখিনি যোগাৰ কৰি সেইখিনি খাই আমি আকৌ মেলা চাবলৈ যাই দিওঁ। আৰু লগতে ইয়াতো ভালকৈ চোৱা হোৱা নাই, ৰ'দ দি আছে ন, তো আজি অলপ বেছিকৈ ৰ'দ দিছে, তো সেইকাৰণে আমি এতিয়াই যোৱা নাই জেগাটোলৈ। অলপমান ৰ'দটো কমক, তাৰপিছত ভালকৈ এতিয়া ৰেডি কৰি লৈছোঁ। আৰু আমি এতিয়া যে হোটেলখনত ৰখিছিলোঁ তাৰ পৰা এয়া লৈ আহিছোঁ, চিকেন লৈ আহিছোঁ এটা ফুল প্লেট। আৰু বাকী আমি চিকেন এইটো হোটেলৰ পৰা অনাটো, আৰু এইটো ঘৰৰ আমি বনাই লৈ অহা চিকেনটো। আৰু এইখিনি এতিয়া যোগাৰ কৰি লওঁ। আৰু খোৱা বোৱা কৰি এতিয়া আমি অলপ ইফালে ওলাই আহিছোঁ, আৰু এপাক নাৱতো উঠোঁ। তো এয়া নাৱত উঠোঁ এতিয়া, আৰু উঠিবলৈ ভয় লাগে, হ'লেও উঠি চাব পাৰোঁ এবাৰ। আৰু একদম ভয়তে পূৰা ছেফটি জেকেট পিন্ধি লৈছোঁ, কিবা হ'লেও পানীত উপঙি থাকোঁ, সাঁতুৰিবইতো নাজানোৱে। আৰু ইয়াতে কেম্পিঙো কৰিব পাৰি, নদীটোৰ বিলটো সেইটো চাইডে কেম্পিং এৰিয়া আছে, তো আপোনালোকে আহিব পাৰে তাতে কেম্পিঙৰ কাৰণেও। লেকৰ পৰা ওলাই আহোঁতে আমাৰ প্ৰায় সন্ধিয়াই হৈ গ'ল, আৰু এতিয়া আহিছোঁ আমি চানডুবি ফেষ্টিভেল চাবলৈ।
আৰু এই ফেষ্টিভেলটিত ইয়াৰে জনজাতীয় লোকসকলে তেওঁলোকৰ কিছুমান পৰম্পৰাগত খাদ্য সম্ভাৰৰ লগতে তেওঁলোকৰ শিল্প কাৰ্যবিলাক বাঁহ বেতেৰে কেনেকৈ নিৰ্মাণ কৰে আৰু লগতে যে তেওঁলোকৰ যিবিলাক সাজ পোছাক সকলো ধৰণৰ বস্তুবিলাক এওঁলোকে দিয়ে বা প্ৰদৰ্শন কৰে। তো খুব ধুনীয়া লাগিছে, পৰিৱেশটো ভাল লাগিছে চাই, আৰু লগতে আপোনালোকেও আহিব। আৰু যদি আপোনালোকৰ আজি ভিডিঅ'টো ভাল লাগিছে তেনেহ'লে লাইক, কমেণ্ট, শ্বেয়াৰ এণ্ড ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব।